আজি দিনত বৰ'ল ইউনিভাৰ্চিটি মানে ফেয়াৰৱেল প্ৰগ্ৰাম আয়োজন কৰিছে। আজি এটা ইমোশনাল ডে, মানে এজন মানুহ আমি বিদায় দিব লগা হ'ল, আৰু সেইটো পাৰ্মানেণ্ট বিদায় নহয়, আমি আমাৰ ইউনিভাৰ্চিটিৰ পৰাহে বিদায় দিব। হৰে কৃষ্ণ সাহু ছাৰ আগতে ৰাঙাপাৰা কলেজত প্ৰিন্সিপাল আছিলে, আৰু ছাৰে যেতিয়া বৰ'ল ইউনিভাৰ্চিটিত DSW এডভাৰটাইজ দিছিলে, সেই সময়ত ফৰ দ্য গ্ৰেটেষ্ট ইণ্টাৰেষ্ট অফ ষ্টুডেণ্ট কমিউনিটি অফ বৰ'ল ইউনিভাৰ্চিটি নিজৰ প্ৰিন্সিপাল পষ্টটো এৰি পেলাই আমাৰ ইয়ালৈ আহিছে। আৰু ছাৰে 2014 জইন হৈছে। জইন কৰাৰ পিছত ইয়াৰ ছাৰে ৰিচিভ কৰিছে, আমাৰ লগত থাকিছে, ষ্টুডেণ্টৰ মাজত থাকিছে। ছাৰে এজন চিম্পুল লিভিং মানুহ, সদায় ডিচিপ্লিনত থকা মানুহ। ছাৰ নিচিনা মানুহ আমি কেতিয়াও বৰ'ল ইউনিভাৰ্চিটি নাপাওঁ, আৰু এনেকৈ মানুহ নাপাওঁ যি মানুহ মানে অমনি প্ৰেজেণ্টত নিচিনা কাম কৰিছে। হি ইজ এ অমনি প্ৰেজেণ্ট, আৰু সি ইউনিভাৰ্চিটিত 4টা দায়িত্ব লৈ পেলাই কাম কৰিছিলে। ছাৰৰ যিটো পাৰ্মানেণ্ট পষ্ট আছিলে DSW, ডিৰেক্টৰ অফ ষ্টুডেণ্ট ৱেলফেয়াৰ, লগতে ছাৰে একাডেমিক ৰেজিষ্টাৰো হৈছে, লগতে ছাৰে ৰেজিষ্টাৰত পষ্টটো চম্ভালিছে, লগতে ছাৰে এজ এ ইউনিভাৰ্চিটিত ষ্টেট অফিচাৰ হিচাপেও কৰ্মৰত আছিলে। সেইটো চাব গ'লে ছাৰে ইমান বিজি মাজতো নিজৰ দায়িত্ববিলাক নিষ্ঠাকৈ পালন কৰিছিলে। এইটো আমাৰ মনত মানে মাজত থাকিব ছাৰৰ কণ্ট্ৰিবিউশ্যন। আৰু ছাৰে উৰিষ্যাৰ পৰা আহি পেলাই ইয়াত আমাৰ মাজত মিলি গৈছে। আমিও ছাৰৰ মানে গাৰ্জেন নিচিনা ভাবিছিলোঁ। উপায় নাই, ছিষ্টেমৰ কথা, চাকৰিৰ কথা, এইটো ৰেগুলেশ্যন আছে। ভয় আহিলে বা এজন মানুহ নিজৰ ইনষ্টিটিউশ্যনৰ পৰা গুচি যাব লগা হয়। আৰু সেইটো মানে দুখলগীয়া কথা, যি ছাৰে ষ্টুডেণ্ট মাজত থাকি পেলাই কাম কৰোঁ এজ এ গাৰ্জেন অফ দ্য ষ্টুডেণ্ট, সেই ক্ষেত্ৰতো বেছি ইম'শ্যনেল কথা। আমি বেলেগ ইনষ্টিটিউশ্যনত কৰিলে বেলেগ কথা, বা ষ্টুডেণ্ট মাজত কাম কৰাটো অলপ ইম'শ্যনেল এটাচমেণ্ট হৈ থাকে, ষ্টুডেণ্টবিলাক চিনাকি হয়। এইটো বহুত মানে ইম'শ্যনেল ডে ফৰ আছ টুডে। মানে অসমত আহিছে, এইটো আমি ক'বলৈ নাযাওঁ। ছাৰে আমাৰ মাজত মানে আহিছে 2014ত, তাৰপিছত ইয়াতে চাকৰি কৰিছে। আৰু ছাৰৰ কণ্ট্ৰিবিউশ্যনটো আমি চাব গ'লে মানে শেষ কৰিব নোৱাৰে। ছাৰে যেতিয়া আহিছিলে, যেতিয়া আমাৰ বৰ'ল ইউনিভাৰ্চিটিত গছ-গছনি নাছিলে, আৰু ছাৰৰ ইনিচিয়েটিভত ইমানখিনি গছ-গছনি ৰুইছে, মানে সেই মানে অল আৰ মানে এটা মানে গছ মানে ফ্ৰুইট ট্ৰীবিলাক ৰুইছিলে। জেক ফ্ৰুইট, লিচি, বহুত গছ ৰুইছিলে। সেইটো গছৰ ফলটো আমি পাবলৈ সক্ষম হৈ আছে। এতিয়া এই গছখিনি এতিয়া ফল দিবলৈ আৰম্ভ কৰি আছে। আৰু ছাৰৰ নিচিনা এপ্ৰ'চেবল মানুহ আমি কেতিয়াও নাপাওঁ। ছাৰে সদায় ডিচিপ্লিন, আৰু ছাৰে সদায় ষ্টুডেণ্টবিলাকত মানে মাজত থাকি পেলাই কাম কৰিছে। সেইটো বহুত ইম'শ্যনেল আমিও ফিলিং কৰে এজ এ টিচাৰ্ছ অফ দ্য ইউনিভাৰ্চিটি। যোৱা দিন ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন বুচুৱে ফেয়াৰৱেল দিলে। তাৰপিছত বয়ছ হোষ্টেলে তাতেও মানে ছাৰৰ ফেয়াৰৱেল দিছে। नोंथाङा सानाय सुनाय बेरामनि जेंनायाव दं नामा? जुदि नोंथाङा देहायाव सानाय सुनायजों भुगिनांगासिनो, अब्ला नोंथांनि थाखाय गोजोनथाव खौरां। नोंथांनि थाखाय दं SI निउर' थेरापि सेन्टार। बे थेरापि सेन्टाराव नोंथाङा गोरलैयैनो सानाय सुनाय बेरामखौ
फाहामथाय लानो हागोन। ট্ৰিটমেণ্ট পাইছোঁ লগে লগে মোৰ মানে শৰীৰটো মানে একদম ফ্ৰী হৈ গৈছে। খোজ কঢ়াত খুব অসুবিধা আছিলে চাইডটো মোৰ একেবাৰে মানে বহুত বেয়া আছিলে মানে খোজকাঢ়িব মানে ভালকৈ পৰা নাছিলোঁ। ইয়াত মোটামুটি 3 দিন আহিয়ে মই ভালকৈ খোজকাঢ়িব পৰা হৈছোঁ। सिं सानाय आफादावरि सानाय मोदोम जरा सानाय आइजोफोरनि जेंना खर' सानाय बायदि बायदि बेरामखौ बे सेन्टाराव फाहामनाय जायो। एसआइ निउर' थेरापि सेन्टारा चिरांनि बेंटल सापागुरियाव दं। बे सेन्टाराव थानानैबो फाहामथाय लानो हानायनि सुबिदा दं। जुदि नोंथाङाबो फाहामथाय लानो लुबैदोंब्ला नैबे मबाइल नाम्बार 7620160459 नङाब्ला 9476977956 आव थोंजोङै जगाजग खालामनो हागोन।